সুপ্ৰভাত কণ ল'ৰা ছোৱালীসকল। আজি মই তোমালোকক পঢ়াই শুনাম অসমীয়া কিতাপ নতুন পাঠমালা আৰু শ্ৰেণী হৈছে চতুৰ্থ মান। এই কিতাপখন অসমীয়া মিডিয়াম আৰু ইংলিছ মিডিয়ামতে ব্যৱহাৰ হয়। ইয়াৰে আজি মই প্ৰথম কবিতাটো তোমালোকক পঢ়াই শুনাই দিম। কবিতাটোৰ নাম হৈছে কোনে কি ক'লে আৰু এই কবিতাটোৰ পাঠ নম্বৰ হৈছে 8 আৰু ইয়াৰে পেজ নম্বৰটো হৈছে 31 অৰ্থাৎ 31। এতিয়া কণ ল'ৰা ছোৱালীসকল মই কবিতাটো আৰম্ভ কৰিম, তোমালোকে ভালকৈ শুনি যাবা। কোনে কি ক'লে? ঘড়ীটোৱে কয় শুনা, টিক টিক টিক, সময় গৈছে উৰি, ঠিক ঠিক ঠিক। লাটুমে কৈছে শুনা, ঘূৰ ঘূৰ ঘূৰ, মোৰ দৰে নকৰিবা, বাট বহু দূৰ। ভোমৰাই কয় শুনা, গুণ গুণ গুণ, ফুটাই পৰিবা পাত, নাই ভুন ভুন। কুকুৰে কয় সি আহি, ভুক ভুক ভুক, দোষ নাই দুই এটা, হ'লে ভুল চুক। চিৰিয়াখানাত বহি বাঘে বোলে হাওঁ, যি আছে দিয়া মোক ততালিকে খাওঁ। কাউৰীজনীয়ে কয় কা কা কা। এতিয়া নেক্সট পেজত পঢ়িম আমি 32 নম্বৰ পেজ। বগা হ'ব খোজ যদি গাখীৰকে খা, ছাগলীজনীয়ে কয় বে বে বে, বেজাই লাগিছে ভোক, কি আছে দে। কুঁৱাৰ নিয়ৰে কয় টোপ টোপ টোপ, নজগাবি জুনুকা, চুপ চুপ চুপ। কণ ল'ৰা ছোৱালীসকল, এই কবিতাটো খুব ভাল লগা কবিতা। এই কবিতাটো তোমালোকে বাৰে বাৰে পঢ়িবা আৰু মুখস্থ কৰিবা আৰু তোমালোকে লিখি চাবা। মই তোমালোকক আগলৈকে আৰু নতুন নতুন শ্ৰেণীৰ নতুন নতুন কবিতাবোৰ পঢ়াই শুনাই দিম। তোমালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু মোৰ কবিতাবোৰ শুনিবা। কেনেকুৱা পালা তোমালোকে কমেণ্ট কৰি জনাবা দেই। আৰু এনেকুৱা নতুন নতুন কবিতাবোৰ শুনিবলৈ পাবা আৰু তোমালোকে নিশ্চয় ইয়াৰে পৰা উপকৃত হ'ব পাৰিবা। আজিলৈ ৰাখিছোঁ, বাই।